নমস্কাৰ জেউতি চহৰীয়া চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মই উপস্থিত আছোঁ বুৰহীনগৰ পুখুৰী, ঐতিহাসিক বুৰহীনগৰ পুখুৰী দৰং জিলাৰ মঙলৰ পৰা প্ৰায় 20 কিলোমিটাৰ উত্তৰে তেমনৈ মহলীয়াপাৰা পথেৰে আহিলে পাব। বুৰহীনগৰ পুখুৰীৰ বিষয়ে প্ৰায় জানে, সকলোৱে জানে। তাৰ ইতিহাস আমি প্ৰায়খিনিয়ে জানোৱেই। বহুতো পুৰণি আৰিমত্ত ৰজাই এই পুখুৰীটো খন্দাইছিল। কোৱা হয় যে তেওঁ পিতৃ হত্যাৰ পাপ দূৰ কৰিবৰ কাৰণে বহুতো পুখুৰী খন্দাইছিল। তাৰ কাৰণেও খন্দোৱা হয় আৰু মাটিৰ কাৰণেও খন্দোৱা বুলি কয়। আচলতে মই ইয়াৰ কাহিনীটো আপোনালোকক ইতিহাস দৰঙৰ এই ঐতিহাসিক পুখুৰীটোৰ নাম হৈছে বুৰহীনগৰ পুখুৰী। প্ৰায় 90 বিঘা মাটিৰে জোৰা এই পুখুৰীটো ৰজা আৰিমত্তই তেওঁৰ বৃদ্ধ মাতৃৰ বাবে খন্দাইছিল বুলি আমি জানো। তেওঁ মাতৃৰ বাবে ইয়াত এখন নগৰ প্ৰতিষ্ঠা কৰিছিলে, যিখন নেকি নাম ৰাখিছিলে তেওঁ বুৰহীনগৰ, আৰু এই পুখুৰীটোৰ নাম ৰাখিছিলে বুৰহীনগৰ পুখুৰী। স্থানীয় লোকে এই পুখুৰীটোৰ প্ৰতি ভক্তিভাৱ ৰাখে, তেওঁলোকে শ্ৰদ্ধাৰে ইয়াৰ পানী এতিয়াও তেওঁলোকে সেৱন কৰে। বিয়া সবাহত ইয়াৰ পৰাই পানী লৈ যোৱা হয়। কোৱা হয় যে ইয়াত বেছি অহংকাৰ বা গৰ্বৰে যদি কিবা কথা কোৱা হয় পুখুৰীটোৰ বিষয়ে, তেওঁৰ নিশ্চয়কৈ কিবা নহয় কিবা অসুখ হয়। সৰুতে আইতাহঁতৰ মুখত সাধু লগা কথাবোৰ শুনিছিলোঁ, যেন বিয়া সবাহ ঘৰত যদি কিবা সকাম থাকে, যদি ইয়াত পুখুৰীৰ পাৰত তামোল পাণ এযোৰ ৰাখি সেৱা কৰা হয়, তেতিয়াহ'লে সোণৰ নাৱত হেনো বাচন বৰ্তনবোৰ উঠি আহিছিল, আৰু যেতিয়া সকাম শেষ হৈ যায় তেতিয়া ইয়াত ৰাখিলে আকৌ বাচনখিনি নাইকিয়া হৈ যায়। তাৰপিছত কোনোবা এগৰাকী তিৰোতাই হেনো এদিন এটা বাতি নে কিবা ৰাখি থৈছিলে, তাৰপিছত সেই বাচনখিনি তেতিয়াৰ পৰা নহা হৈ গ'ল। সেই সাধু লগা কথাবোৰ এতিয়াও আমাৰ মনৰ মাজত আছে। এইবোৰ মনৰ পৰা উলিয়াই দিব নিবিচাৰোঁ, ভাল নালাগে। যিবোৰ কথা কিছুমান বিশ্বাস অবিশ্বাসৰ মাজত থাকি যায় যদিও ভাল লাগে, বিশ্বাস কৰিবও ভাল লাগে। এই পুখুৰীৰ পাৰতে বহাগৰ 11 তাৰিখে মানে আজিৰ দিনটোতে ইয়াতে দেউল হয়, বহুত ডাঙৰ দেউল। গতিকে আজি আমি ইয়াতে আহিলোঁ যেতিয়া আপোনালোকক দেউল দেখুৱাম, আৰু আমিও চাই যাম। বহুত বছৰৰ মূৰত এই দেউল মই দেখিবলৈ পাইছোঁ। মানুহ এতিয়া হোৱা নাই, সন্ধিয়ালৈ বহুত বেছি ভিৰ হ'ব ইয়াতে। গতিকে আমি একেলগে দেউল চাওঁ এতিয়া। এই দেউলটোত ঘৰৰ প্ৰয়োজনীয় সকলোখিনি বস্তুৱেই পোৱা যায়। বাচন বৰ্তনৰ পৰা আদি কৰি পাতি, আপোনাৰ ঘৰত যদি কাঁহৰ বাচন বৰ্তন, আগতে আমাৰ আইতাহঁতে মই দেখিছিলোঁ, মাহঁতে কি কৈছিলে, কাঁহৰ বাচন যদি বেয়া হৈ থাকে সেইদিনাখন দেউলৰ দিনাখন আহিবই লাগিব। দেউলৰ দিনাখন আহি সেই বাচনখিনি চেঞ্জ কৰি লৈ যোৱা, কিবা বাচন বৰ্তন লাগিলে ল'বলৈ অহা, মানে ঘৰৰ গোটেইখিনি বস্তু ইয়াত পোৱা যায় কিনিবলৈ। বহুত বছৰ হ'ল হোৱা নাই, এতিয়া মানুহবোৰ অহা নাই, আহিব এতিয়া। আমি যিহেতু দুপৰীয়া আহিলোঁ পুখুৰীটো চাম বুলি, গতিকে দেউলো আমাৰ চোৱা। আগতে যদি আপোনালোকে বুৰহীনগৰ দেউল চাবলৈ অহা নাই, তেতিয়াহ'লে মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকক, গোটেইখিনি দেখিবলৈ পাব। মিঠা জিলেপি, গৰম গৰম জিলেপি খাইছিলোঁ আগতে, পাণ খাইছিলোঁ। এইবিলাক মণিহাৰী দোকানৰ পৰা সৰু সৰু খাৰু, বেল, কিমান কি যে কিনিছিলোঁ, হিত ফালি আহিব নোৱাৰা গোটেই ৰাস্তা, মহলীয়াপাৰাৰ পৰা ৰাস্তা, মানুহ, গাড়ী, চাইকেল, খোজকাঢ়ি অহা মানুহে ৰাস্তা ভৰি আছিল একদম। এতিয়াও আহিব লাহে লাহে মানুহবোৰ। ভিডিঅ'টো আপোনালোকে চাই থাকক, মই দেখুৱাই আছোঁ। কাৰণ আপোনালোকে চাই থাকোঁতে আপোনালোকৰ ভাৱ হ'ব লাগে যে মই দেউলতে আছোঁ, আপুনি দেউল চাই থকাৰ নিচিনাই অনুভৱ হ'ব লাগে। সেইকাৰণে মই আপোনালোকক এফালৰ পৰা দেখুৱাই গৈ আছোঁ লাহে লাহে। আৰু খৰমজুৱা কাৰণে বিখ্যাত বুৰহীনগৰ দেউলত, গোটেই খৰমজুৱা উলিয়াই মই দেখুৱাই আছোঁ আপোনালোকে।
বহুতেই ধুনীয়া, খাই বহুতেই মজা লাগিছে। ঘৰলৈও লৈ যাম। আৰু আজিলৈকে ভিডিঅ'টো ইমানতে এৰিলোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।